যদি আপুনি টেলিগ্ৰাম ইউজ কৰে হয়তো জেইল যাব লাগিব। চ' নমস্কাৰ, পুনৰ এটা নতুন আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ মই আহিলোঁ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। ৰিচেণ্টলি দিল্লীত হাইকোৰ্টে এইটো অৰ্ডাৰ দিছে যে যিমানবোৰ টেলিগ্ৰামত চেনেলছ আছে বা বটছ আছে যিবিলাকে ফ্ৰী মুভিজ হওক বা ফ্ৰী ৱেব ছিৰিজ হওক বা ফ্ৰী এনেকুৱা ভিডিঅ' ডাউনলোড লিংক প্ৰভাইড কৰি থাকে আৰু যিবোৰে এনেকুৱা কিছুমান ইলিগেল বস্তু শ্বেয়াৰ কৰি থাকে আৰু লগতে এনেকুৱা কিছুমান এডাল্ট কণ্টেণ্ট যিখিনি নেকি আমাৰ ভাৰতবৰ্ষত বেন কৰি দিয়া হ'ল, এই সকলোবোৰ শ্বেয়াৰ কৰাই থাকে বা প্ৰভাইডছ কৰাই থাকে এই সকলোবোৰ চেনেলছ বা বটবোৰৰ মালিক আৰু তেখেতলোকৰ আইডেণ্টিটি যিখিনি সেইখিনি চৰকাৰে বিচাৰিছে যাতে তেওঁলোকক এৰেষ্ট কৰিব পাৰে। কাৰণ যেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান ৱেবছাইটছ যিবোৰ এডাল্ট কণ্টেণ্ট বা এনেকুৱা ফ্ৰী মুভিজ এনেকৈ ডাউনলোড কৰিব পৰা যিবোৰ ৱেবছাইটছ আছিলে সেইখিনি বেন কৰি দিয়া হ'ল আৰু এই সকলোখিনি ইউজাৰ্ছ আহি গ'ল টেলিগ্ৰামত। আৰু টেলিগ্ৰামত আহি এনেকুৱা কিছুমান গ্ৰুপ বনালে, এনেকুৱা কিছুমান চেনেলছ বনালে যিখিনি নেকি লিমিটলেছ হয়, যিখিনিত লাখ লাখ মানুহ হাজাৰ হাজাৰ মানুহ একেলগে তাত সোমাই থাকে আৰু একেলগে এইখিনিক শ্বেয়াৰ কৰিব পৰা যায়। আৰু বহুত মানুহে টেলিগ্ৰামত কেৱল এই ফ্ৰী ভিডিঅ'জ, ফ্ৰী যিখিনি মুভিজ আছে, হলিউড হওক লাগিলে সেয়া বলিউড হওক বা বিভিন্ন ধৰণৰ কণ্টেণ্ট কিছুমান বা কপিৰাইট কিছুমান কণ্টেণ্ট এইখিনি ডাউনলোডছ কৰিবলৈকে টেলিগ্ৰামত এক্টিভ থাকে। আৰু চৰকাৰেও ভবা নাছিল যে টেলিগ্ৰামতো এনেকুৱা কিছুমান ইলিগেল কাম বা এনেকুৱা কিছুমান চেনেলছ বা এনেকুৱা কিছুমান ফাইল, ইমান ডাঙৰ ডাঙৰ ফাইল বা মুভিজ কিছুমান শ্বেয়াৰ কৰিব পৰা যায় বা এনেকুৱা কিছুমান ইলিগেল কণ্টেণ্ট যিখিনি এডাল্ট কণ্টেণ্ট সেইখিনি শ্বেয়াৰ হৈ থাকে বা চৰকাৰে গমেই পোৱা নাছিল। আগতে কি আছিল, যদি কোনোবাই এনেকুৱা ধৰণৰ ইলিগেল কিছুমান কণ্টেণ্ট বা এনেকুৱা কিছুমান মুভিজ ডাউনলোড বা এনেকুৱা ধৰণৰ কিছুমান এডাল্ট কণ্টেণ্ট যদি শ্বেয়াৰ কৰি থাকে আৰু সেই চেনেলছটোৰ ওপৰত যদি কোনোবাই ৰিপৰ্ট কৰে তেতিয়াহ'লে টেলিগ্ৰামে সেইটো ৰিমুভ কৰাই দিছিল বা সেইটো বন্ধ কৰাই দিছিল। আৰু যদি পিছত কোনোবাই সেইটো চেক কৰিবলৈ যায় তেতিয়াহ'লে সেইটো এটা কপিৰাইট কণ্টেণ্ট হিচাপে তাক যে বন্ধ কৰি দিয়া হ'ল সেই বুলি দেখাইছিল। কিন্তু সেই যি অ'নাৰ আছিলে, সেই যি চেনেলছটো বা সেই যি একাউণ্টটো বা সেই যি বট শ্বেয়াৰ কৰি থাকে বা এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ শ্বেয়াৰ কৰি থাকে, সেই অ'নাৰগৰাকীৰ ওপৰত এনেকুৱা ধৰণৰ কোনো লিগেল একশ্যন লোৱা নহয়। গতিকে সেই অ'নাৰগৰাকীয়ে বা এনেকুৱা কিছুমান ইউজাৰ্ছ আছে যিখিনিয়ে নেকি এটা চেনেলছ যদি বন্ধ হৈ গৈছে তেতিয়াহ'লে আন এটা চেনেললৈ শ্বিফ্ট হৈ গৈছে বা এনেকুৱা কিছুমান একাউণ্টছ কিছুমান বনাই আছে। আৰু কি হয়, এই যি ইলিগেল কিছুমান বস্তু বা ইলিগেল কিছুমান কণ্টেণ্ট হওক বা এনেকুৱা ধৰণৰ ফ্ৰী মুভিজ ডাউনলোড কৰা যিখিনি চেনেলছ আছিলে এইখিনি বন্ধ কৰি দিয়া এই প্ৰচেছটোক ৰখাব পৰা বিধৰ নাছিল আৰু টেলিগ্ৰামেও ইয়াক বন্ধ কৰিব পৰা নাছিলে। কিন্তু এতিয়া দিল্লীত চৰকাৰে এই সকলোবোৰ যিসকল অ'নাৰ আছে, যিসকলে চলাই থাকে, এইসকলৰ ওপৰত চকু দিছে আৰু টেলিগ্ৰামক কৈছে যে এওঁলোকৰ আইডেণ্টিটি আৰু এওঁলোকে কোনে কোনে ইউজ কৰি আছে, এইখিনি কোনে চলাই আছে সেইখিনি চৰকাৰৰ হাতত লাগে যাতে তেওঁলোকক এৰেষ্ট কৰিব পাৰে আৰু বন্ধ কৰাব পাৰে। আৰু আপুনি কি ভাবিছে যে এই বিষয়টো একেবাৰে ইমান সৰু নহয়, এই বিষয়টো বহুত বেছি ডাঙৰ, কিয়নো ইয়াৰ লগত মানুহৰ প্ৰাইভেচি, ইয়াৰ লগত মানুহৰ নিজৰ যিখিনি বেংক ৰিলেটেড হওক বা বিভিন্ন ধৰণৰ ডকুমেণ্ট হওক, বহুতখিনি বস্তু নিজৰ যিখিনি প্ৰাইভেচি মানুহক লাগে যিখিনি সেইখিনি বস্তু ইয়াৰ লগত সোমাই আছে। যিহেতু চাওক, এই যিবোৰ ফ্ৰী ডাউনলোড লিংকছ আছে বা এনেকুৱা চেনেলছ আছে যিবোৰে আমাক প্ৰভাইড কৰে কিছুমান ফ্ৰী মুভিজ হওক, কিছুমান ফ্ৰী ৱেব ছিৰিজ হওক, এনেকুৱা কিছুমান যিখিনি আমাক শ্বেয়াৰ কৰি থাকে, আমি যিখিনি বস্তু পাওঁ আমি ক্লিক কৰি দিলেই আমি পাওঁ, নহয় জানো? ইয়াৰ পৰা কি হয়, আমাৰ যিখিনি প্ৰাইভেচি, আমাৰ লাগিলে সেয়া বেংক ৰিলেটেড ফ্ৰড হওক, আমাৰ হেক হওক, আমাৰ ইউটিউব চেনেল হেকিং বা এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ বেংকৰ একাউণ্ট বা কাৰ্ড ডিটেইলছ, এই সকলোখিনি তেওঁলোকে সেই এটা ক্লিকতে পাই যায়। আৰু তাৰপিছত এনেকুৱা ধৰণৰ কিছুমান ক্ৰাইম বা এনেকুৱা ধৰণৰ কিছুমান ইলিগেল কিছুমান কাম বহুত বেছি চলি আছে এতিয়া। আৰু সেইকাৰণে এই যিটো বস্তু, এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত এতিয়া চৰকাৰে হস্তক্ষেপ কৰিবলৈ লৈছে আৰু সেই গোটেইখিনি ডাটা চৰকাৰে নিজৰ হাতত বিচাৰিছে। আৰু এইটো এনেকুৱা নহয় যে আমাৰ ইয়াতো এনেকুৱা টেলিগ্ৰাম ইউজাৰ, বিশেষকৈ আজিকালি যিসকল আমাৰ ল'ৰা ছোৱালী আছে তাৰ মাজত এই যিসকল টেলিগ্ৰাম ইউজাৰ হওক বা এনেকুৱা ধৰণৰ কিছুমান ফ্ৰী মুভিজ ডাউনলোডছ, এনেকুৱা ধৰণৰ লিংকছ বা এনেকুৱা ধৰণৰ বট, এনেকুৱা ধৰণৰ চেনেলছ কিছুমান চলাই থকা বহুত বেছি, এই প্ৰায় 80% মানুহে টেলিগ্ৰাম চলাই থাকে কেৱল এইকেইটা কাৰণতেই। আৰু যদি আপুনিও এনেকুৱা কিছুমান ভুল কৰি আছে তেতিয়াহ'লে এতিয়া আৰু নকৰিব। যিহেতু চাওক, এতিয়া বস্তুটো দিল্লীত চৰকাৰে গুৰুত্ব দিছে, হয়তো কেতিয়াবা আমিও ভুলতে কিছুমান লিংকছত ক্লিক কৰাৰ লগতে ভাল লাগে যে ক্লিক কৰি দিলে ডাউনলোড হৈ যায়, কিন্তু সেই ক্লিকত যদি আমাৰ নিজৰ প্ৰাইভেচি গুচি গৈছে, আমাৰ নিজৰ কিছুমান ডাটা গুচি গৈছে যিখিনি থ্ৰুৱেদি আমাৰ বহুত বেছি লোকচান হ'ব পাৰে, তেতিয়াহ'লে এই বস্তুবোৰৰ পৰা আমি সদায় আঁতৰত থাকিব লাগে। আৰু এনেকুৱা নহয় যে সেই চেনেলছৰ অ'নাৰগৰাকীকে এৰেষ্ট কৰিব। এতিয়া কি হৈছে, চৰকাৰে যেতিয়া ডাটাখিনি পাই যাব, ক্লিক কৰি যে আপুনি ডাউনলোড কৰিছে বা আপুনি কাৰোবাক শ্বেয়াৰ কৰিছে,
সেই শ্বেয়াৰ কৰাৰ বাবে আপোনাকো এৰেষ্ট কৰিব পাৰে আৰু আপুনিও সেই যি চিনেমাখনৰ বা সেই মুভিজখনৰ যিখিনি বাজেট যিখিনি লোকচান হৈছে সেই সকলোখিনি আপুনি জৰিমনা ভৰিব পাৰে আৰু সমান্তৰালকৈ আপুনিও জেইল যাবলগীয়া হ'ব পাৰে গতিকে এই সকলোবোৰৰ পৰা আঁতৰত থাকিব সদায় চাব যে মই কোনবোৰ বস্তু কৰিব লাগে মই ছ'চিয়েল মিডিয়াত কোনবোৰ বস্তু ইউজ কৰিব লাগে কোনবোৰ বস্তু নালাগে বা টেলিগ্ৰামত কোনবোৰ বস্তু মই আজিৰ পৰা চাম বা এনেকুৱা কিছুমান পেকেজ যিবোৰ নেকি ফ্ৰীকৈ আমাক প্ৰভাইড কৰি থাকে যিখিনি আমাৰ এডুকেশ্যনেল পাৰপাছৰ লগতে হওক বা এনেকুৱা কিছুমান PDF যিখিনি নেকি কোনোবাই বিক্ৰী কৰিছে কিন্তু কোনোবাই যদি ফ্ৰীকৈ আপোনাক তাত প্ৰভাইড কৰিছে তেতিয়াহ'লে এইখিনি লোৱাৰ আগত এবাৰ হ'লেও ভাবিব যাতে আপুনিও এনেদৰে জেললৈ যাবলগীয়া নহয় চ' আজিলৈ ইমানেই আছিল যদি ভাল লাগিলে ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কৰিব কমেণ্টছ কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক যাতে সকলোৰে এই যিখিনি ইনফৰমেশ্যন এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি পায় আৰু লগতে মোৰ এই চেনেলটো এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত